ভাষা নাই কি কম কি নকম তাৰ কথা যদি আমি ভাবিবলৈ যাওঁ মানে মাত হেৰাই যোৱা যেন এনেকুৱা অনুভৱ লাগে কাৰণ তেওঁৰ ওপৰত আৰু আমি ক'বলগীয়া আমাৰ অধিকাৰো নাই নিচিনা এনেকুৱা লাগে কি ক'ম আৰু তেওঁৰ কথা সকলোৱে জানে ৰাইজে জানে অসমবাসী মাত্ৰ নহয় ভাৰতবৰ্ষৰ মাত্ৰ নহয় সাৰা পৃথিৱীত তেওঁক বহুত মানুহে চিনি পায় যাক আমি জুবিন গাৰ্গ বা জুবিন দা বুলি সকলোৱে মাত মাতিছিলে আজি তেওঁ যে আমাৰ মাজৰ পৰা হেৰুৱাই গ'ল আমি বিশ্বাস কৰিবলৈ টান পাইছো মানে আজিও যে তেওঁ জীয়াই আছে এইটোহে আমি ভাবি থাকো মানে মিছাহে নেকি এনেকুৱা যেন মনত লাগে যোৱাকালি তাৰ যিটো মানে খবৰটো আহিল যিটো সময়ত আমিও বিভিন্ন কামত আমিও ব্যস্ত আছিলো বহুতে নিজা নিজা কামত ব্যস্ত আছিলে যিটো এটা খবৰ আহিল যে আমাৰ জুবিন দা আৰু আমাৰ মাজত নাই তেওঁ মানে এনেকৈ হৈ পেলাই তেওঁ আমাৰ মাজৰ পৰা হেৰুৱাই গ'ল তাত আচৰিত আমি অলপ সময় মানে নিমাত হৈছো কথাটো হয়নে নহয় তেতিয়া লগে লগে মোবাইলত চালো বিচাৰি পোৱা নাই অলপ পিছতে গোটেইখিনি মোবাইলত দেখা পালো সঁচাকৈ হয় তথাপিও মানে আমি তেওঁৰ যে নচৰ দে আমাৰ অসমত আহি নোপোৱালৈকে আমি বিশ্বাস মানে কৰিবৰ কাৰণে আমি টান লাগিছে কাৰণ তেওঁ যেনেকৈ গীতবিলাক লিখি গীতবিলাক গাইছিলে কোনো এটা জাতি জনগোষ্ঠীৰ কাৰণে মাত্ৰ নহয় আমাৰ অসমত 18টা জাতি জনগোষ্ঠীয়ে তেওঁ গীত গাইছে আমি গম পাইছো গতিকে তেওঁ এটা জাতিকো তেওঁ নৈ কৰা নাছিলে যিকোনো যি সৰু ডাঙৰ যি জাতি জনগোষ্ঠীয়ে নহওক কিয় তেওঁলোকৰ বিপদৰ সময়তো তেওঁ মানে মাত মাতিছিলে আৰু তেওঁ গীতৰ জৰিয়তে সকলোকে উৎসাহ এটা দিছিলে গতিকে সেইটো তাৰ কাৰণে বিৰাট মহান এটা কাম আছিলে তেখেতে আজি আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ লগে লগে আমাৰ এটা কিবা এটা অংগ আমাৰ পৰা হেৰুৱাই গ'ল মানে সেইটো আমাৰ অনুভৱটো এটা হৈছে গতিকে তেওঁ আমাৰ অসমত এজন সম্পদ আছিলে মানৱ জাতিৰ তেওঁ এজন সম্পদ আছিল আমাৰ সম্পত্তি আছিল তেওঁ গতিকে এটা সম্পদ আমি হেৰাই যোৱাৰ লগে লগে আমাৰ কেনেকৈ লাগিব চিন্তা কৰোঁ বহুত দুখ লাগিছে বহুত আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে তাৰ আত্মা য'তে নাথাকক কিয় খুব শান্তিভাৱে থাকিবলৈ ঈশ্বৰে তাক জাগা দিয়ে আৰু আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো জুবিন দা আকৌ আমাৰ মাজত যাতে মানুহ হিচাপে আকৌ তেওঁ ভগৱানে তাক আৰু সৃষ্টি কৰি যাতে আমাৰ এই পৃথিৱীত আকৌ পঠায় যে জুবিন দা যেনেকৈ আমাৰ মানৱ সমাজৰ কাৰণে যি গীতৰ জৰিয়তে যিখিনি কাম কৰি থৈ গৈছে আৰু তাতকৈ যাতে ডাবল তেওঁক মানে আমাৰ তাত কাম কৰিবৰ কাৰণে যাতে পঠিয়াই থাকে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো গতিকে আমাৰ তেওঁ মই বড়ো হিচাপে কৈছো তেওঁ মানে জুবিন দা এজন অসমীয়া ল'ৰা হিচাপে হ'লেও আমাৰ বড়োৰ কাৰণে বহুত অৰিহণা আছে তেওঁ বহুত অৰিহণা আছে বহুত সুন্দৰ সুন্দৰ গীত গাইছে যিবিলাক গীতক শুনি পেলাই আজি আমি নিজকে এজন বড়ো মানুহ হিচাপে গৌৰৱ আমি কৰোঁ যিটো সময়ত আমাৰ বড়ো মানুহবিলাকৰ যি এনেকুৱা ইমান সুন্দৰ এটা কণ্ঠ এনেকুৱা মানুহ আমাৰ তাত নাছিল সেইটো টাইমতে ইমান ধুনীয়াকৈ বড়ো গীত গাই পেলাই এটা উচ্চাৰণ ভুল নহয় ইমান ধুনীয়াকৈ তেওঁ গীত গাইছে এইবিলাক আজিও আমাৰ বড়ো জাতিৰ মানে আগুৱাই যোৱাত যে তেওঁৰ সুৰৰ জৰিয়তে আমাক যিখিনি সহায় কৰিছে তাৰ কাৰণে আমি অশেষ অশেষ ধন্যবাদ কিছুমান গায়ক গায়িকা থাকে কিছুমান কালচাৰৰ লগত জড়িত হৈ কাম কৰা থাকে সিটো জাতিটোৰ লগত সিটো জাতিটোৰ লগত ভেদাভেদ ৰাখি পেলাই কিছু সেই গীত ডাকাও তেওঁলোকৰ অমুক তমুক হেন তেন এনেকুৱা কৰা মানুহ আমি দেখিবলৈ পাওঁ দুই এজন কিন্তু তেওঁ সেনেকুৱা কোনোদিন নাছিলে গতিকে আমি এজন বা বড়ো জনগোষ্ঠীৰ মানুহ হিচাপে তেওঁক আমি সেইখিনি কৰি থৈ যোৱাৰ কাৰণে আমি ধন্যবাদ দিবৰ কাৰণেও আমাৰ একো নাই তথাপিও আমি তেওঁক ধন্যবাদ দিছোঁ আজি আমাৰ মাজত হেৰাই যোৱাৰ পিছতো আৰু মই যিহেতু সৰুৰ পৰাই কালচাৰৰ লগত জড়িত হৈ মই কাম কৰি আহিছোঁ একদম সৰুৰ পৰা গতিকে মোৰ তাৰ কালচাৰৰ মানে যিখিনি সিৰি সোমাই আছে মানে আমি বুজি পাওঁ এই কালচাৰৰ লগত জড়িত হৈ যিবিলাকে গীত গায় চিনেমা কৰে এক্টিং কৰে যি কাম কৰে আমি বুজি পাওঁ তেওঁলোকৰ বেদনাবিলাক গতিকে আমি বহুত দুখ পাইছোঁ গতিকে মই এজন বড়ো চিনি আৰ্টিষ্ট এছ'চিয়েশ্যন ফিল্ম ইণ্ডাষ্ট্ৰীৰ মোৰ ভেৰগাঁও জিলা কমিটিত মই এজন সাধাৰণ সম্পাদক হিচাপে 6 বছৰ মই বৰ্তমান কাম কৰি আছোঁ আৰু কেন্দ্ৰীয় কমিটিতো মই বৰ্তমান এজন সম্পাদক হিচাপে 2 বছৰ হ'ল মই কাম কৰি আছোঁ মই বড়ো চিনি আৰ্টিষ্ট এছ'চিয়েশ্যনৰ হৈও তেখেতৰ মই দুখ প্ৰকাশ কৰিছোঁ আৰু আমি বিচাৰ হিচাপে আমি প্ৰাৰ্থনা কৰিছোঁ যে তেওঁৰ আত্মা যাতে চিৰশান্তি লাভ কৰক য'তে নাথাকক এই যিটো জাগাত তেওঁ স্থান পাব তাৰ পৰা যাতে আমাৰ এই পৃথিৱীত থকা যিমানখিনি জাতি জনগোষ্ঠী আছে যাতে সকলোকে সমানভাৱে আমাক যাতে চাই পালে আগুৱাই যাৱাত যাতে আমাক সহায় কৰে তাকে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ